বন্ধুসকল, আজিৰ ভিডিঅ'ত মই কেইটামান কুইজ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। প্ৰথম প্ৰশ্ন হৈছে, ভাৰতৰ ৰাজধানীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে দিল্লী। দ্বিতীয়টো প্ৰশ্ন হৈছে, পৃথিৱীৰ কোন দেশত এখনো নদী নাই? ইয়াৰ উত্তৰটো হৈছে চৌদি আৰবত। তৃতীয়টো প্ৰশ্ন লৈ আহিছোঁ, ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? ইয়াৰ উত্তৰটো হৈছে হকী। 4 নং প্ৰশ্নটো লৈ আহিছোঁ, ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পদুম ফুল। 5 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ জাতীয় ফুল কি? ইয়াৰ উত্তৰটো হৈছে কপৌ। প্ৰশ্ন নং 6, পৃথিৱীৰ বুকুৰ পৰা হেৰাই যোৱা বৃহৎ জন্তুটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ডাইনোছৰ। প্ৰশ্ন নং 7, পৃথিৱীৰ বুকুৰ পৰা হেৰাই যোৱা পক্ষীটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ডগ চৰাই। 8 নম্বৰ প্ৰশ্ন, ফুলৰ ৰাণী কোন? ফুলৰ ৰাণী কোন? ইয়াৰ উত্তৰটো হৈছে গোলাপ ফুল। প্ৰশ্ন নং 9, বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে নৰেন্দ্ৰ দামোদৰ দাস মোদী। প্ৰশ্ন নং 10, বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে দ্ৰৌপদী মুৰ্মু। প্ৰশ্ন নং 11, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰশ্ন নং 12, বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে জগদীশ মুখী। প্ৰশ্ন নং 13, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰণোজ পেগু। প্ৰশ্ন নং 14, বৰ্তমান অসমৰ বিত্তমন্ত্ৰীজনীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অজন্তা নেওগ। প্ৰশ্ন নং 15, অসমত থকা সৰ্ববৃহৎ নদীদ্বীপটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মাজুলী। থেংকছ ফৰ ৱাচিং।